হেৰস্তো মই প্ৰাঞ্জল আপোনালোকে চাই আছে দত্তছ ভ্লগ তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো মই মানে ফ্লিপকাৰ্টৰ পৰা এটা ঘড়ী অৰ্ডাৰ কৰিছিলোঁ তো আনিবলৈ যায় তাকে তো ভিডিঅ'টোত চাই থাকক গাইছ তো মই আনবক্সিং কৰিম তো চাই থাকক তো মই ঘড়ীটো লৈ ঘৰত আহি পালোঁ এতিয়া আনবক্সিং কৰিম ভিডিঅ'টোত চাই থাকক শেষলৈকে চাই থাকক গাইছ তো গাইছ এইটো মালটো মানে ঘড়ীটো তো এইটো মানে ডেলিভাৰী কৰা দাদাজনে অলপ খুলিছে মানে খুলি চাইছে তো এইটো আৰু গাইছ মালটো ফাইনেল মালটো এইডাল চাৰ্জাৰ এইডাল নহ'লে গাইছ একো কামেই নাই তো এইখানৰ আকৌ কিবা কিবি আছে এইখান বাকী চাইডত তো মেইন মালটো ঘড়ীটো আনবক্স মানে অন কৰি চাওঁ তো এইটো গাইছ এইটো ঘড়ীটোৰ নাম মাৰ্ভ নিঅ' ঘড়ীটোৰ নাম তো গাইছ অন হৈ গ'ল তো গাইছ এইটো ঘড়ীটো তো এইটোত মানে ঘড়ীটোত ব্লুটুথ কলিং ফিচাৰ্ছ আছে বাকী আছে আৰু কিবা কিবি মই ইমান নাজানো এইটো ঘড়ীটো পিছফালৰ পৰা এনেকুৱা এবাৰ পিন্ধি চাওঁ তো হাতত পিন্ধিলে এনেকুৱা দেখা পায় গাইছ তো ভালে আৰু ঘড়ীটো তো গাইছ ঘড়ীটোৰ অৰিজিনেল প্ৰাইচ হৈছে 1500 টকা আৰু মই ডিছকাউণ্টত পাইছোঁ 1000ত তো ঘড়ীটোৰ বিষয়ে মই ইমান নাজানো কি আছে তো এয়া আছিল আজিৰ ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জলদি লগ কৰিম এটা নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈকে বাই বাই গাইছ বাই আমাৰ ফালে মানে এটা বৰফ দোকান আছিল তো বৰফ খালোঁ এই ভাটিবেলা বৰফ গাইছ